ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰম্ভ কৰিছোঁ মানে আমাৰ বেটাই এয়া শাক মানে হেৰি কৰি আছে, লাও, বেঙেনা, কেৰেলা, হালধি গৰু গা ধুৱাবলৈ। গাইজ, আজি যিহেতু গৰু বিহু আৰু এয়া গৰু গা ধোৱাৰ লগতে মই আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কণী যুঁজোৱা পৰ্ব দেই, দদাইক ভতিজাক, বাপেক পুতেক। দিন বেয়া নেকি? দাদাই লৈছিলে নহয়, গাড়ী লৈছিলি সেইকাৰণে নবচাকে ললে দাদাই গলে। হাই হেল্ল' নমস্কাৰ। মানে মোৰ অসমবাসীৰ ৰাইজ কেনে আছে, ভালনে? সকলোৱে ভালেই চাগে। আমাৰ পৰিয়ালটোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা আপোনালোকৰ সকলোলৈকে থাকিল। আশা কৰোঁ আগন্তুক আহিবলগীয়া দিনবোৰ সকলোৰে ভালে কুশলে যায় যেন। আজি যিহেতু গৰু বিহু আৰু আমি আছোঁহি গাঁও ঘৰত, কালিয়ে ৰাতি আহি দিলোঁ আৰু ভাবিলোঁ আজি দেউতামাক যি সন্মানেৰে ৰীতি নীতি নিয়ম অনুযায়ী অতীতৰ পৰা যিটো চলি আহিছে ডাঙৰক সেৱা জনোৱা মা দেউতাক, সেয়াই আমি সেৱা ল'বলৈ ওলাইছোঁ। আৰু এয়া বেটা পিন্ধি এয়া নতুন কাপোৰ। বেটা কৈ দিয়া কিবা এটা। মায়ে আনি দিছে। ৰঙালী বিহুৰ শুভেচ্ছা জনাই দিয়া সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল দেই। ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। আৰু যিমানখিনি পাৰোঁ আজি দিনটোত কি হয়, ক'লৈ যাওঁ, কাক কাক খোৱা লওঁগৈ, ডাইৰেক্ট খুৰী সকলোকে ডাঙৰবিলাকক আমি সৰু হৈ যিটো ভৰিত ধৰিব লাগিব সেয়াই আপোনালোককো দেখাই যাম বুলি ভাবিছোঁ। আৰু এইটো দেউতাকে আনি দিছিলে এয়া পেণ্ট আৰু এয়া স্পৰ্টিং, আৰু বোমাকেও দিছে আৰু সৰু ল'ৰানো কাপোৰ ধেৰ। তো আপোনালোকে চাই থাকিব কিমানখিনি দেখাব পাৰোঁ। এতিয়া এয়া শৰাই চৰাই ৰেডি কৰি, আৰু বাইদেউলে এযোৰ কাপোৰ আনিছোঁ, এইযোৰ দুযোৰ আনিছোঁ, কোনযোৰ লয় নাজানো, এযোৰ আৰু এযোৰ দুযোৰ আনিছোঁ। বাইদেৱে কি লয়, কোনটো কালাৰ পচন্দ হয় সেইটোৱে ল'ব। তেতিয়াহ'লে চাই থাকিব আপোনালোকে। আকৌ এবাৰ কৈছোঁ সকলোলৈকে শুভেচ্ছা থাকিল। তেতিয়াহ'লে আপোনালোকে চাই থাকিব গাইজ। এতিয়া আজি যিহেতু গৰু বিহু, গৰু গা ধুৱাই মেলি আজৰি হৈ এতিয়া আমি দেউতা মাক সেৱা ল'ব লৈছোঁ। পৰম্পৰা অনুযায়ী আমি আজিৰ দিনটোতে দেউতা মাক শৰাই লওঁ। আৰু এয়া মই শৰাইখন সজাই লওঁ। সেইযোৰ মালে কাপোৰ আৰু ইয়াতে দেউতালে চাৰ্ট। দাদা বিহু বুলি কিবা এটা কৈ দিয়া আকৌ। অঁ, এইপিনে পাপা বহি আছে, কিবা কৈ দিয়া। ওলাইছো ঢোলটো লৈ পিনি যামহে হুঁচৰি কৰিবলৈ। এইপিনে চাব নেকি বমা কিবা কৰি আছে। বমা, এইপিনে আইতাই গাহৰি মাংস পুৰিছে। গাহৰি মাংস পুৰি আছো। কিবা এটা কৈ দিয়া বিহু বুলি গাহৰি মাংস পুৰিছো আৰু ইয়াতে অঁ গাঁৱলীয়া জুইশালত বুলি। নমস্কাৰ বমা, এয়া খবৰ কেনে? এয়া দেউতা মা শৰাই ল'বলৈ বহিছে, আৰু ইয়াতে শৰাই হ'লে বাইদেউ শৰাই আৰু আমি শৰাই সজাই লৈছোঁ। এয়া বেটা আৰু মানুহজন সকলো ৰেডি। আমাৰ পৰিয়ালটোক আপোনালোকে যেন আশীৰ্বাদ দিয়ে সকলোৰে। আমাৰ দেউতা মা জুৰিটো কেনেকুৱা লাগিছে ক'ব দেই। জুই লাগিব
গাইজ ঘৰত সেয়া চেয়া লৈ মেলি আজৰি হৈ মেলি এতিয়া দাই খৰি খোৱা ল'বলৈ ওলাইছোঁ। বাইদেউ মই মানুহজন আগতীয়াকৈ গ'ল আৰু বেটা আৰু দেউতাহঁতি গৈছে নামঘৰলৈ, যিহেতু আজি বছৰেকত মানে আজিৰ দিনটোত নামঘৰত মানে কোনে কি দিয়ে বা কি কৰে, কোনোবাই কিবা কাম হাতত ল'ব নেকি, সকলোখিনি আলোচনা হয় আজিৰ দিনটোত। আৰু দেউতা আৰু বেটাহঁতি গ'ল নামঘৰলৈ, আমি ওলাইছোঁ দাই খৰি হ'লে সেৱা ল'বলৈ। আৰু ঘৰত হ'ল যেতিয়া দাই খৰিকো সেৱা লৈ আহোঁগৈ বুলি ভাবিছোঁ। তাৰে আপোনালোকক কিমানখিনি দেখাব পাৰোঁ সকলোখিনি চাই থাকিব আপোনালোকে, আৰু আমাৰ পৰিয়ালটোক মৰম দিব বুলি আশা থাকিল। তেতিয়াহ'লে আপোনালোকে চাই থাকক। গাইজ চবকে সেৱা চেৱা লৈ আহি ঘৰত ভাত কেইটামান খাই অকণমান ৰেষ্ট লৈ মানে বাইদেৱে মই, আৰু এতিয়া সন্ধিয়া সময়ত মায়ে ৰীতি নীতি অনুযায়ী যেনেকৈ সন্ধিয়া সময়ত পদূলি মুখত জাগ দিয়ে, সেই গোহালিৰ ওচৰতো জাগ দিছে আৰু সেই ইয়াত পদূলি মুখতো জাগ দিছে। সেয়া এনেকৈ জাগ দিব লাগে বোলে, বপাই অমংগলবোৰ আঁতৰ হয় বোলে। আৰু আপোনালোকক কিমানখিনি পাৰোঁ আৰু দেখা যাম। আৰু বেটাই এইটো গাড়ীত উঠি ঢোল বজাই আছে। গাই সন্ধিয়া হ'ল, জাক চাক দি মেলি এতিয়া সন্ধিয়া মায়ে গৰু বান্ধিছে আৰু গৰু পিঠা খুৱাব এতিয়া, যিহেতু আজি গৰু বিহু। মায়ে বান্ধি আছে গৰু, এতিয়া পিঠা খুৱাব। এয়া গৰু পিঠা ইফালে যা। গৰুলে বনোৱা পিঠাখিনি বোলে বেটা খাওঁ খাওঁ লাগি গৈছে। কিন্তু আজি প্ৰথম বিহু যে গৰু বিহু, আমাৰ সকলো ৰীতি নীতি কৰা হয়। এতিয়া সন্ধিয়া হ'ল, চাহ তাহ খাই আজৰি হৈ ভিডিঅ'টো সামৰি দিওঁ বুলি ভাবিছোঁ। তাৰ আগতে বেটাই বোলে ঢোল বজাব, আৰু চাওঁ বেটাৰ লগতে কিমানখিনি কি কৰিব পাৰোঁ। ঢোল টনোৱাবলৈ গৈছিলে, এইমাত্ৰ আহিছে ককাইকে আৰু ওচৰ ভাইটি এজনে টনোৱাই আনিলে যিহেতু। আৰু এতিয়া বেটাই বোলে এপাক ঢোল বজাব। আমাৰ বেটাইনো কিমান ধুনীয়াকৈ জানে নে নাজানে ঢোল বজাবলৈ, সেয়াই আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই ক'ব যে ল'ৰাটোৱে আগুৱাই যাব পাৰিবনে নোৱাৰে। আৰু এইয়া আমাৰ ডাঙৰ বেটা আছে, ইও ঢোল বজাব, আৰু অহা বছৰ ইয়াৰো ঢোল আহি যাব। এটা ঢোল হ'লেই হৈ যায় ঘৰখনত, দুটাহে ল'ৰা তথাপিতো লাগে বোলে, যিহেতু এই ঢোলটো থাকে তিলিঘাটত। আৰু আপোনালোকে চাই ক'ব কেনেকুৱা পালে।